पर्बतजरानि सिंगिमारिनि गोथौ हाग्रानिफ्राय सिलाय लानानै ओंखारबोबाय सा 21 NLFB-नि हानजा। गसाइगावनि सिंगिमारियाव सिलाय बानानै दिनै ओंखारबोबाय NLFB-नि सा 21 जोहोलावफोरा। बिटिआरनि अदालगुरियाव थांनाय 22 जुलाइआव NLFB-नि गाहाय एम बाथाजों लोगोसे 23 सा ओंखारबोदोंमोन। बिनि उनाव एम बाथानि बाथ्रा बादिनो जाहारबारि हाग्रा ओनसोलनिफ्राय थांनाय 8 आगस्टआव सा 30 सा NLFB-नि हानजाया ओंखारबोबावदोंमोन। दिनै आरोबाव क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि पर्बतजरा हाग्रा ओनसोलनि सिंगिमारिनि गोथौ हाग्रानिफ्राय गासै 21 सा NLFB-नि हानजाया ओंखारबोबावदों। ঘৰটো ৰেডি হ'লে আমি দি থাকিম। এতিয়া ক'ত লৈ যাব? চান্দামাৰী, কোকৰাঝাৰ গৌৰাং চান্দামাৰী কালচাৰ কমপ্লেক্স ওচৰত। চৰকাৰৰ শান্তি আৰু প্ৰগতিৰ যি আহ্বান, তেওঁলোকৰ যি আশ্বাস, সেই আশ্বাসক সন্মান জনাই তেওঁলোকে আহিব। আৰু 15 আগষ্টৰ কিছু আগত বা 15 আগষ্টৰ পিছত ওদালগুৰিত যি অৱস্থিত হ'বলগীয়া কেম্প, যি নেকি এতিয়া এৰেঞ্জমেণ্ট চলি আছে, 15 আগষ্টৰ আগে আগে যি ৰেডি হৈ সাজু হৈ আহিব, সেই ওদালগুৰিৰ কেম্পতো বাকী যি নেকি ওদালগুৰি বা বাক্সাকে সামৰি যিবিলাক NLFB-ৰ কেডাৰসমূহ আছিলে, তেওঁলোকে সেই কেম্পত চাওক, মই ডেজিগনেটেড কেম্প শব্দটো ইউজ কৰিব বিচৰা নাই, কিন্তু মই কথাটো ক'ব বিচাৰিছোঁ, তেওঁলোকক ডিগনিটি আৰু অনাৰ হিচাপে থাকিবৰ কাৰণে শান্তি আলোচনাখিনি সকলোৰে যাতে সুকলমে পাৰ হৈ যাব পাৰে, তাৰ কাৰণে তেওঁলোকৰ কেম্প দুটা দিয়া হৈছে। এটা হ'ল কোকৰাঝাৰত চান্দামাৰী অৱস্থিত, আৰু দ্বিতীয় হয়তো NDFB-ৰ যি নেকি ৰঞ্জন দৈমাৰীৰ নেতৃত্বাধীন গোটৰ সোনাইত NDFB-ৰ ডেজিগনেটেড কেম্প আছিলে, ওদালগুৰিৰ সোনাইত NDFB ৰঞ্জন দৈমাৰীৰ গ্ৰুপৰ কেম্প আছিলে, হয়তো সেইটো নহ'লে NDFB প্ৰগ্ৰেছিভৰ যি ছাবকাইটিভ যি ডেজিগনেটেড কেম্প আছিলে, এই দুটাৰ ভিতৰত ওদালগুৰিত যিকোনো এটা কেম্প শান্তি প্ৰক্ৰিয়া ভাল কৰি গৈ আছে। চৰকাৰে প্ৰথম পদক্ষেপ ভালকৈ দেখুৱাইছে, যাৰ কাৰণে NLFB-ৰ তৰফৰ পৰা প্ৰথম পদক্ষেপ এতিয়া ভাল কৰি দেখুওৱা হ'ল। চাওক, মিউচুৱেলি আগবাঢ়িব লাগিব। এৰা ধৰাৰ মাজেৰে চৰকাৰে 1 কদম আগবাঢ়িব, NLFB-ও নিশ্চিতভাৱে 2 কদম আগবঢ়াব নিজৰ তৰফৰ পৰা। NLFB কি কাৰণে আকৌ গুচি গৈছে জংগলত? ইয়াৰ মেইন উদ্দেশ্য কি আছিল আৰু লৈ আনিছে? চাওক, উদ্দেশ্য মানে তেনেকুৱা কথা, আজিৰ দিনত কোনেও পাহৰি যাব নোৱাৰে যে সকলো বড়োৱে ক'তবা নহয় ক'তবা কিন্তু বড়োলেণ্ড এতিয়াও লাগে বুলি তেওঁলোকে অনুধাৱন কৰে। এইটো বস্তুটো ক'লে অসত্য কথা কোৱা হ'ব যে কোনো বড়ো এতিয়া আৰু বড়োলেণ্ড নিবিচাৰে বিটিআৰৰ পিছত। কিন্তু কথাটো হ'ল, হয়তো গণতান্ত্ৰিকভাৱে সেই আন্দোলনটো কৰি চলি যাব পাৰে বড়োলেণ্ডক লৈ, কিন্তু যেতিয়া সেই বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো পুৰণি নেতাসকল কেডাৰসমূহে যি ৰিহেবিলিটেশ্যন তেওঁলোকে অনুভৱ কৰিলে যে কিছুমান বৈষম্যতা হয়তো হৈছিলে তেওঁলোকৰ লগত। তো সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই তেওঁলোকে জংঘললৈকে উভতি গৈছিলে, কিন্তু সেই জংঘলৰ পৰা এতিয়া তেওঁলোকে আকৌ উভতি আহিছে মূল সুঁতিলৈকে, কাৰণ সেই সামান্য ভুল ত্ৰুটিবিলাক চৰকাৰে আন্তৰিকতাৰে সমাধান কৰিব বুলি তেওঁলোকৰ আশা আছে বা চৰকাৰে আশ্বাস প্ৰদান কৰিছে। আজি কিমান অস্ত্ৰ লৈ অনা হৈছে? আজি তেওঁলোকে 21জন কেডাৰে তেওঁলোকৰ হাতত AK চিৰিজৰ লগতে হেণ্ড গ্ৰেনেডছৰ লগতে 303, তাৰপিছতে আৰু লং আৰ্মছ, দীঘল ছফিষ্টিকেটেড আৰ্মছ তেওঁলোকে লৈ আহিছে। একুৰেটলি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে অলপ পিছত পাই যাব, কিন্তু মোৰ যিমানখিনি ইনফৰ্মেশ্যন 6ৰ পৰা 7টা দীঘল ছফিষ্টিকেটেড আহিব লগা আছে। 120 জন আছে, তো 120 জনৰ পৰা 98 জন আহি গ'ল কোকৰাঝাৰ কেম্পত, তো বাকী কিমান আছে 20-22 জন তেওঁলোকে আহি